Hello guys, welcome to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আৰু মোৰ এটা নতুন ব্লগৰ যোগেৰে আপোনালোকো মোৰ লগতে বলক। মই গৈ আছোঁ কামপুৰত আছে আমাৰ নগাঁৱৰ কামপুৰত একদমেই বেছি প্ৰচলিত ৰত্নাৱলী থান আৰু সেই থানলৈ ময়ো প্ৰথম গৈ আছোঁ আৰু আপোনালোককো মই দেখাই যাম। বহু প্ৰচলিত থান যিহেতু সেয়েহে ভাবিলোঁ যাওঁ আৰু আপোনালোককো মই লৈ যাম মোৰ ব্লগৰ জৰিয়তে। আশা কৰোঁ ব্লগটো চাই ভাল পাব আৰু চাই থাকিব। হেল্ল' ব'লক ৰত্নাৱলী থানলৈ যাওঁ। পালোহি শ্ৰী শ্ৰী ৰত্নাৱলী থান। এয়া হৈছে পুৰণা ৰত্নাৱলী থান, মানে আচলতে আগতে যিখন ৰত্নাৱলী থান বুলি সকলোৱে পৰিচিত সেইখন হৈছে এইখন, আৰু ইয়াৰ পৰাই তাত বনাইছে। সেইকাৰণে এতিয়া মানুহ সকলো তালৈ যায় আৰু তাতে কৰে, কিন্তু ইয়াত আগৰ পৰাই আছে আৰু ইয়াতো সেইকাৰণে বন্তি জ্বলোৱা হয়। এয়াই আছিল ৰত্নাৱলী থান। আমি আহি খুবেই ভাল লাগিল। ৰত্নাৱলী থানৰ পায়স খালোঁ, প্ৰসাদ খালোঁ, তাতে অলপ ভোকো খালোঁ। এতিয়া আমি অন্য এখন থানলৈ যাম। সেইখন হৈছে শ্ৰী শ্ৰী মাধৱ থান। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাব আৰু খুবেই ভাল পাব চাই।
এতিয়া আমি দুইজনে পায়স খাম ৰত্নাৱলী থানত পায়স দিছিলে যে এয়া পায়স এতিয়া আকৌ ওলাই দিছিলোঁ সেই গাড়ীতে আমি দুইজনে খাওঁ